আসাম SSLC ৰিজাল্ট 2026 যিসকল শিক্ষাৰ্থীয়ে 2026 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে তেওঁলোকৰ বাবে এটা বিশেষ আপডেট লৈ আহিছোঁ। যিসকলে অপেক্ষা কৰি আছিলে SSLC ৰিজাল্ট মানে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যিটো ৰিজাল্ট হয় কেতিয়া মুকলি কৰা হ'ব, তেওঁলোকে যিহেতু বহু দিনৰ পৰা অপেক্ষা কৰি আছিলে, তেওঁলোকে পৰীক্ষা দিছে। জীৱনৰ যিটো প্ৰথম ডাঙৰ পৰীক্ষা হয় সেই তেওঁলোকে তাত অৱতীৰ্ণ হৈ পিনি পাৰ্টিচিপেট কৰি পিনি পৰীক্ষাসমূহ দিছে। তেওঁলোকলৈ এটা বিশেষ আপডেট আহিছে যে আৰু ৰিজাল্টক লৈ পিনি এটা মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা আহিছে যে এটা ভিডিঅ' ভাইৰেল হৈ আছে যে অহা 10 এপ্ৰিলতো মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব। তোমালোকে এই এক্সপেক্টেড ডেট এটা সেই 10 এপ্ৰিলটোকে ধৰি লৈ পিনি ভাবি থকা, কনফাৰ্ম নহ'লেও তোমালোকে 10 এপ্ৰিলৰ ভিতৰত ৰিজাল্টটো লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকে যিহেতু এক্সামসমূহ দিছা, তোমালোকে ভালভাৱে পঢ়ি পিনি তোমালোকৰ যিখিনি সুবিধা হয় বা তোমালোকে যিখিনি সুবিধা পাইছিলা ঘৰৰ পৰা বা তোমালোকে স্কুলৰ পৰা যিখিনি সহায় পাইছিলা, সেই সহায়ৰ জৰিয়তে তোমালোকে এক্সামটোত অৱতীৰ্ণ হৈ পিনি ভালদৰে পঢ়া শুনা কৰি এক্সামটোত অৱতীৰ্ণ হৈছা। সেইবাবে তোমালোকে সকলোখিনি চিন্তা এৰি দিয়া। তোমালোকে কেৱল মাত্ৰ ৰিজাল্টৰ বাবে অপেক্ষা কৰি থকা। ৰিজাল্ট অহা 10 এপ্ৰিলৰ ভিতৰতে দিয়া পূৰ্ণ সম্ভাৱনা আছে। তোমালোকে চিন্তা কৰিব নালাগে, পূৰ্ণ সম্ভাৱনা আছে। যিহেতু ইলেকশ্যন 9 তাৰিখে শেষ হ'ব আৰু ইলেকশ্যনৰ পাছদিনাখনেই যিটো ভাইৰেল হৈ আছে এটা ভিডিঅ' দেখিবলৈ পাইছোঁ সকলো ছ'চিয়েল মিডিয়া প্লেটফৰ্মতো, SSLC ৰিজাল্ট অহা 10 এপ্ৰিলত ঘোষণা কৰা হ'ব। 10 এপ্ৰিলত যদি কেনেবাকৈ নিদিয়ে, তোমালোকে তোমালোকৰ 15 তাৰিখৰ ভিতৰত যিটো ৰিজাল্ট হয় সেই ৰিজাল্টটো মুকলি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকে ইমান দিনে অপেক্ষা কৰিলা যেতিয়া আৰু 2টা সপ্তাহ তোমালোকে অপেক্ষা কৰা। এপ্ৰিল মাহৰ তোমালোকে 15 তাৰিখৰ ভিতৰত ৰিজাল্টটো পাই যাবা। যদিহে 10 তাৰিখে কিবা কাৰণত নিদিয়ে, তেনে ক্ষেত্ৰত তোমালোকে 10 তাৰিখে বুলি এটা ওলাই আছে তোমালোকৰ নটিফিকেশ্যন এতিয়ালৈকে অফিচিয়েল ৱেবছাইটত অহা নাই। তোমালোকৰ এটা ভিডিঅ'হে ভাইৰেল হৈ আছে। বিশ্বশৰ্মা ডাঙৰীয়াই কৈছে 10 এপ্ৰিলত যিহেতু SSLC ৰিজাল্টটো ঘোষণা কৰা হ'ব। তোমালোকে চিন্তা কৰিব নালাগে। 10 এপ্ৰিলৰ ভিতৰত নহ'লেও তোমালোকে 15 তাৰিখৰ ভিতৰত যিটো ৰিজাল্ট হয় সেই ৰিজাল্টসমূহ পাই যাবা। অপেক্ষা কৰি থাকা। আৰু তোমালোকে বেছি চিন্তা চৰ্চাবোৰ বাদ দি পিনি আগলৈ তোমালোকে কি পঢ়িবা, আৰ্টছ ল'বা নে ছায়েন্স ল'বা নে কমাৰ্চ ল'বা বা তোমালোকে কি লাইন লৈ পিনি পঢ়িবা, সেইখিনি চিন্তা চৰ্চা কৰা বা কোনখন কলেজত তোমালোকে পঢ়িলে ভাল হ'ব বা তোমালোকে সুবিধাসমূহ পাবা, সেইখিনি তোমালোকে ডিছকাছ কৰি থকা। যিসকলৰ পৰীক্ষা ভাল হৈছে তেওঁলোকলৈ শুভেচ্ছা থাকিল, আৰু যিসকলৰ কিবা কাৰণত অলপ বেয়া হৈছে তেওঁলোকেও মন ভাঙিব নালাগে। তেওঁলোকেও চেষ্টা কৰি যোৱাক। আগলৈ কেৱল এটা পৰীক্ষাই তোমালোকক নিৰ্ধাৰিত কৰিব নোৱাৰে যে তোমাৰ জীৱনটো কোন দিশে আগবাঢ়ি যাব। সেইবাবে তোমালোকে চিন্তা চৰ্চাবোৰ এৰি দিয়া। তোমালোকে নিজৰ কামত মনোনিৱেশ কৰা। আশা কৰোঁ তোমালোকে কথাখিনি বুজি পালা। অহা 10 এপ্ৰিলৰ ভিতৰত ৰিজাল্টসমূহ ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু বিশেষ ক'বলৈ নাই। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।